স্বাগতম জনাইছোঁ। আমাৰ যুৱ বাহিনী অসম এটি সামাজিক সাংস্কৃতিক সংগঠন। নিচেই এইটো নতুন সংগঠন। আমাৰ এই সংগঠনটো জন্ম দিয়া যোৱা এমাহ হৈছে। আমি সামাজিক দায়বদ্ধতাৰে সমাজত কিছু ভাল কাম কৰাৰ উদ্দেশ্যে আমাৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন বন্ধুসকল আহি এই সংগঠনটোত জড়িত হৈছেহি। আমি সমাজত আমাৰ সকলোৰে কিবা কিবি দায়বদ্ধতা আছেই। কোনোবাই হয়তো চাকৰি কৰি আছে, কোনোবাই ব্যৱসায় কৰি আছে, কোনোবাই প্ৰফেচাৰ, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবাই ডক্টৰ, সকলো নিজৰ নিজৰ প্ৰফেচনত আছে। তাৰ লগতে যে আমাৰ এটা সামাজিক দায়বদ্ধতা আছে, সমাজখনৰ প্ৰতি যে আমাৰ এটা দায়বদ্ধতা আছে, সেই বস্তুটো আমি আগুৱাই লৈ যাবলৈ প্ৰতিজন যিমান পাৰোঁ প্ৰতিজন ব্যক্তিৰ তাত প্ৰতিজন ধৰক সৰু ল'ৰা ছোৱালীবোৰ উঠি আহিছে, তেওঁলোককো এটা ধৰক চেনচিটাইজেশ্যন এৱাৰনেছ কৰাৰ কাৰণে আমাৰ এই সংগঠনটো আমি জন্ম দিয়া হৈছে। প্ৰধান উদ্দেশ্যটো হৈছে আমি দৰিদ্ৰসকলৰ কাৰণে আমি কাম কৰা। সেই উদ্দেশ্যেই আমি বিভিন্ন আমাৰ কৰ্মপন্থা আমি হাতত লৈছোঁ। তাৰ ফলস্বৰূপে আমি প্ৰথমতে আমাৰ এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ আমাৰ এই অমাৱস্যা মেলা 22, 23, 24 তাৰিখৰ পৰা আৰম্ভ হ'ব। তাত আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা আমি পাতিম। মানে তাত কি হৈছে, ভক্তসকল বহুত দূৰৰ পৰা আহে। আমি যোৱাবাৰ লক্ষ্য কৰিছোঁ স্বাস্থ্য বিষয়ত মানে ভক্তসকল ইমান দূৰৰ পৰা আহে আৰু তলৰ পৰা ওপৰলৈকে খোজকাঢ়িব লাগে। তেওঁলোকে বিভিন্ন সমস্যাত ভোগে। কাৰোবাৰ জ্বৰ হয়, কাৰোবাৰ আপোনাৰ ডিহাইড্ৰেশ্যনত ভোগে, কাৰোবাৰ ভৰিৰ বিষ, কাৰোবাৰ আপোনাৰ পেটৰ বিষ, কাৰোবাৰ মূৰৰ কামুৰি, বিভিন্ন ধৰণৰ তেওঁলোকে সমস্যাত ভোগে। গতিকে আমি যুৱ বাহিনী অসমৰ পৰা এইটো প্ৰথম পদক্ষেপ যে এই ভক্তপ্ৰাণ ৰাজসকলক, কামাখ্যা মন্দিৰত যিসকল আহিব অমাৱস্যা মেলাত, তেওঁসকলক যেন উপযুক্ত এটা আমাৰ শিবিৰৰ থ্ৰুৱেদি তেওঁলোকক এটা উপযুক্ত আমি ট্ৰিটমেণ্ট দিব পাৰোঁ বিনামূলীয়া। এইটো আমাৰ প্ৰথম উদ্দেশ্য। তাৰ পাছত ধৰক আমাৰ পৰ্যায়ক্ৰমে আমাৰ বিভিন্ন কাৰ্যসূচী আছে। আমি লক্ষ্য কৰিছোঁ যে আমাৰ অসমত কেঞ্চাৰ পেচেণ্ট সকলোতকৈ বেছি। কেঞ্চাৰটো আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন, বিশেষকৈ অসমত আমাৰ খুব বেছি। গতিকে আমি ভাবিছোঁ যে আমাৰ ডিব্ৰুগড় কেঞ্চাৰ ইনষ্টিটিউট, তাত যদি আমি বিনামূলীয়া যিসকল আমাৰ গাৰ্জেন আহে, অভিভাৱক আহে, তেওঁসকলক যে আমি বিনামূলীয়া খাদ্য আমি যোগান ধৰিব পাৰোঁ নেকি। আমি বিভিন্নজনৰ লগত তাৰ উদ্দেশ্যে আমি যোগাযোগ কৰিছোঁ। তেওঁলোকৰ পৰা কিন্তু সঁহাৰি পাইছোঁ। মানে বস্তুবোৰ কি হৈছে, আমি যেতিয়া আগবাঢ়ি গৈছোঁ মানুহে কিন্তু সঁহাৰি জনাইছে, সঁহাৰি নজনোৱা নহয়। তাকে আমি উপলব্ধি কৰিছোঁ যে মানুহৰ ধৰক কৰা কিবা এটা সমাজৰ প্ৰতি কৰাৰ মানে ইচ্ছা এটা আছে। হয়তো কোনোবাই স্কোপ পোৱা নাই বা কাৰোবাৰ মন আছে, কোনোবাই এপ্ৰ'চ কৰা নাই, সেইটো হ'ব পাৰে। কিন্তু ধৰক সেইটো আমি আমাৰ কাৰ্যক্ৰমত আছে যে আমি বিনামূলীয়া তাত খাদ্যৰ যোগান ধৰাটো এটা আমাৰ নেক্সট আমাৰ প্ৰগ্ৰেমত আছে। তাৰোপৰি ধৰক আমাৰ অতিকৈ গুৰুত্ব আমি কিছুমান পদক্ষেপ ল'ম। যেনে ধৰক আমাৰ সমাজত এতিয়া আমি দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ হৈ যায়। ডাঙৰ হৈ যোৱাৰ লগে লগে বিয়া বাৰু কৰাৰ লগে লগে আমাৰ কি হয়, বাপেক মাকৰ প্ৰতি আমাৰ দেউতা মাহঁত বুঢ়া হৈ যায়। তেওঁলোকৰ প্ৰতি এটা অনিচ্ছা অৱহেলিতা এটা আমাৰ মনত হেৰি কৰি উঠিছে। এইটো অসমীয়া সমাজত আগতে নাছিলে, নতুনকৈ এইটো সৃষ্টি হৈছে। গতিকে সেইটো আমাৰ এটা উদ্দেশ্য। ধৰক যিসকল আমাৰ ল'ৰা ছোৱালীয়ে, যিসকল তেওঁলোকে মাক বাপেকক বা বোৱাৰীয়েক হওক, জোৱায়েক হওক, নাতিনীয়েক হওক, যোনেই নহওক, মাক বাপেকক যদি প্ৰপাৰ ট্ৰিটমেণ্ট নলয়, সেইসকলৰ সৈতে আমি ধৰক লোৱা আমি ব্যৱস্থা ল'ম। আৰু সেই মাক বাপেকসকলক আমি কি ধৰণে আমি তেওঁলোকক সংস্থাপন দিব পাৰোঁ, কি ধৰণে আমি ছেফগাৰ্ড দিব পাৰোঁ, সেইটো আমাৰ কাৰ্যক্ৰমত আছে। নেক্সট 4th হৈছে আমাৰ ড্ৰাগছৰ ভয়াৱহতা। গোটেই অসমখনত এতিয়া আপুনি চাবলৈ গ'লে আপুনি ভাৰতত হয়তো 2nd বা 3rd লাৰ্জেষ্ট ষ্টেট হ'ব অসমত, য'ত ড্ৰাগছৰ প্ৰচলনটো অতিকৈ বেছি হয়। গতিকে এই ড্ৰাগছৰ প্ৰচলনটো আমি চৰকাৰকো আমি আহ্বান জনাম, যিসকল চৰকাৰৰ মুৰব্বী আছে বা যিসকলে এই ডিপাৰ্টমেণ্টটো ধৰক এইবোৰৰ লগত লাগি আছে, সেইসকলক আমি অনুৰোধ জনাম যে আপোনালোকে এই বস্তুটো গুৰিতে এই বস্তুটো শেষ কৰক। নহ'লে আজি হয়তো অলপ পইচাৰ কাৰণে কোনোবা ছাপৰ্ট দি আছে, কিন্তু কাইলৈ পৰহিলে কি হ'ব, তেওঁলোকৰ ঘৰৰে, তেওঁলোকৰ জীয়েক, তেওঁলোকৰ পুতেক, তেওঁলোকৰ সম্বন্ধীয় এইবোৰত ইয়াৰ গ্ৰাহক পৰিব। গতিকে আমাৰ এইটো বিশেষ অনুৰোধ যে তেওঁলোকলৈ যে এই বস্তুবোৰ ষ্টাৰ্ট হওঁতে এইটো খতম কৰক। আৰু আমাৰ এটা পদক্ষেপ থাকিব যুৱ বাহিনী অসমৰ পৰা
ধৰক এই ড্ৰাগছ ঘাটিবোৰ আমি নিজেও পৰিদৰ্শন কৰিম তাৰ উপৰি আমি যিসকল ধৰক ড্ৰাগছ বা হেৰি লোৱা ব্যক্তি আছে আমি তেওঁলোকক এৱাৰনেছ এটা আমি কৰিব লাগিব ধৰক কেনেকৈ তাৰ পৰা মুক্ত থাকিব পাৰে তেওঁলোকে ড্ৰাগছ লৈছে তাৰ বাহিৰে তেওঁলোকৰ কি আছে জীৱনত মানে কিবা কাৰোবাৰ হয়তো খেলি ভাল পায় কোনোবাই হয়তো কাৰোবাৰ কালচাৰেল প্ৰতি ইণ্টাৰেষ্ট আছে কিবা বয়সত কিবা বিষয়ত তেওঁলোকৰ ইণ্টাৰেষ্ট থাকিবই লাগিব সেইসকল যুৱক যুৱতীক আমি কেনেকৈ তাৰ পৰা ওলাই আনি এটা ভাল সংস্থাপন দিব পাৰোঁ ভাল এটা হেৰিলৈ শিবিৰলৈ আমি লৈ যাব পাৰোঁ তাৰ পৰা আমি প্ৰচেষ্টা থাকিব নেক্সট ধৰক তেনেকুৱা সামাজিক আমাৰ বহুতখিনি থাকিব ব্লাড ডোনেশ্যন কেম্প আমি কৰিম পৰ্যায়ক্ৰমে আমি ধৰক এই হেৰিবোৰ আমাৰ এক্টিভিটিছবোৰ কৰি যাম আৰু তাৰ লগতে সেইকাৰণে ধৰক আমি যুৱমণ্ডলী অসমৰ পৰা আমি আপোনালোক তথা অসমবাসী ৰাইজৰ পৰা আমি সঁহাৰি বিচাৰিছোঁ আমাক খুব টকা পইচা আমাক নালাগে তেওঁলোকৰ মৰেল ছাপৰ্টটো আমাৰ লগত থাকিলেও আমি বহুখিনি আমি ভাবোঁ যে আমাৰ সংগঠনটো আগুৱাই যাব পাৰিম আৰু ইয়াত আমাৰ ধৰক সংগঠনটো বহুত এক্সপিৰিয়েঞ্চ আমাৰ ইয়াত ব্যক্তি ইয়াত আমাৰ লগত সংযুক্ত হৈছে বিভিন্ন ধৰণৰ কালচাৰেল ছাইডৰ হওক পলিটিকেলি হওক মেডিকেল ছাইডৰ হওক ইঞ্জিনিয়াৰিং লেভেলৰ হওক আপোনাৰ লেখক লেখিকা হওক বহুতখিনি আমাৰ মাজত আহি সংযোগ হৈছেহি আৰু আমাৰ এমাহ হৈছে সংগঠনটো আমি আচলতে যে এমাহৰ ভিতৰত আমাৰ নাইকমেও আমাৰ 400 মেম্বাৰ্ছ আমাৰ বৰ্তমান আমি আজি ডেটত আমাৰ 400 মেম্বাৰ্ছ আমি হেৰি দিছোঁ সক্ষম হৈছোঁ গতিকে এই হয় পদক্ষেপটো চাওক এতিয়া ড্ৰাগছৰ ব্যৱসায়ীসকল যিখনে ব্যৱসায় কৰি আছে সেইসকল প্ৰশাসনে নজনা নহয় সেইসকল হয় ক্ষতি হৈছে মানে কি এই বস্তুটো এতিয়া আমি দেখিছোঁ যে আপোনাৰ স্কুলে আপোনাৰ হয় এটা জেনেৰেশ্যন খতম কৰিবৰ কাৰণে এইটো এটা পদক্ষেপ এই পদক্ষেপটোক আপোনাৰ নাজানো এইটো অকল মানে কি ইয়াৰে মানে বাহিৰৰ কিবা চক্ৰান্ত আছে সেইটো হ'ব পাৰে বাহিৰৰ দেশৰো এটা চক্ৰান্ত থাকিব পাৰে কাৰণ যিহেতু ধৰক বিভিন্ন ক্ষেত্ৰত অসমীয়া ল'ৰা ছোৱালীবোৰ মানে খুব এক্টিভ আগুৱাই যায় গতিকে অসমখনক আপোনাৰ এতিয়া চব পাঞ্জাৱত কেনেকুৱা এটা প্ৰচলন তাৰ পাছতে ধৰক অসমত ধৰিছে আপুনি এইটো মানে ৰেকৰ্ড আছে আপোনাৰ এইবোৰ গতিকে এই ল'ৰা ছোৱালীবোৰক কেনেকৈ তাৰ পৰা উলিয়াই আনিব পাৰি কেনেকৈ ইয়াৰ হেৰি মানে এই বস্তুবোৰ বেয়া যে এই বস্তুবোৰ কৰিব নালাগে সেইবোৰ স্কুল লেভেলতে শিক্ষাটো দিব লাগে হয় সেইটোৱে ক'লোঁ যে স্কুলত অভিভাৱক তথা মানে শিক্ষক শিক্ষয়িত্ৰী চৰকাৰ সকলোৰে এইটো মানে এটা দায়িত্ব আছে যে স্কুললৈ গৈছে ল'ৰাটো আহিছেনে নাই সময়ত স্কুলখনত গৈ মানে পঢ়িছেনে নাই ল'ৰাটো গৈ তাত কি কৰিছে এই গোটেইবোৰ বস্তু আগৰ নিচিনা মানে এতিয়া দিন নহয় আগতে ধৰক স্কুললৈ যায় স্কুলৰ টিচাৰজনেও গম পায় এইটো কাৰ ঘৰৰ ল'ৰা কাৰ ছোৱালী কেইটা বজাত ওলাইছে কেইটা বজাত হেৰি হৈছে আগৰ সেই পৰিৱেশটো নাই আজিকালি ধৰক সেই পৰিৱেশটো সেই তেনেকুৱা সামাজিক বস্তুবোৰে আমি এতিয়া গঢ় দিব লাগিব গাৰ্জেন সজাগ হ'ব হ'ল তেওঁলোকৰ ওচৰে পাজৰে আমাৰ গাৰ্ডেনবোৰ কি হ'ল চব আমাৰ আজিকালি আমি মেটেৰিয়েলিষ্টিক বাপেক ওলাই যায় অফিচলৈ মাক ওলাই যায় অফিচলৈ নিজৰ সন্তানটো আমি চকু দিব লাগে সময় নাপাওঁ ধৰক আমি গধূলি সোমাইছোঁহি সি কি কৰিছে কি নাই সি কিবা ৰুমটোৰ ভিতৰত সোমাই লৈ সি কি খাইছে কি নাই কি মোবাইলত চাইছে কি ফেচবুক চাইছে কি লেপটপ কৰিছে সেইটো আমাৰ হেৰি নাই আমি খালি সুধোতে মাৰ্কছ কিমান পালে ল'ৰাটোৱে মাৰ্কছটো কিমান পাইছে আমাৰ সেইটো গুৰুত্ব যে পৰীক্ষাটো দিয়াৰ লগে লগে যে বাবা তোমাৰ কি পৰীক্ষা আছিলে আজি দাদা ছায়েন্স আছিলে আজি ইংলিছ আছিলে মাৰ্কছ তুমি কিমান কেৰি কৰিলা আমাৰ মেইন প্ৰশ্ন হৈছে সেইটো যদি ল'ৰাটোৱে কেনেবাকৈ ধৰক লগৰ ল'ৰাৰ পৰা চাই সি মাৰ্কছটো আনিছেনে নে কিবা কৰি আনিছেনে মুখস্থ কৰি কেনেকৈ কি আনিছে সেইটো আমাৰ উদ্দেশ্য নহয় যে আমাৰ মাৰ্কছটো কিমান পাইছোঁ তাৰ লগতে যে আমি এই ল'ৰা ছোৱালীবোৰক যে এই ল'ৰা ছোৱালী সেইকাৰণে কৈছোঁ যে সৰুৰে পৰা তেওঁলোকক সামাজিক দায়বদ্ধতা আমি শিকাবলৈ হ'ল আগত স্কুলবিলাকত আপোনাৰ চাফাই অভিযান এটা আছিলে চাফাই মন্ত্ৰী থাকে স্কুলবিলাকত আজিকালি সেইবোৰ নাই মহানগৰী বুলি নহয় আপুনি ৰিজাল্ট আপোনাৰ আগতকৈ এতিয়া ৰিজাল্টৰ পাৰ্চেণ্টেজটো উত্তীৰ্ণ হাৰটো বাঢ়িছে হয় কিন্তু এতিয়া আপোনাৰ আমি যিমানেই দেখিছোঁ ধৰক আগৰ যিখিনি মানুহ আছিলে তেওঁলোকৰ যিখিনি জ্ঞান আছিলে যিখিনি ধৰক টেকনিকেলি জ্ঞান আছিলে বা যিখিনি তেওঁলোকৰ ইনভেনশ্যন আছিলে আমাৰ নতুন প্ৰজন্ম এতিয়া আমি ধৰক এটা লেভেলৰ পৰা আমি যাবগৈ পৰা নাই আজিৰ দিনত চাব যিখিনি আৱিষ্কাৰ হ'ল আগতেই হ'ল তাৰপিছত নতুন আৱিষ্কাৰ আজি প্ৰজন্ম আমি কৰিব পৰা নাই একো কৰিব পৰা নাই হয়তো আমি কোনোবা ছাবজেক্টত 100 আনিছোঁ 10টা ছাবজেক্টত 100 আনিছোঁ আমাৰ ধৰক সেইটো বিষয়ত আমাৰ হেৰি নাই
সমাজৰ প্ৰতি দায়বদ্ধতা নাই আমি সৰুৰ পৰা শিকাব লাগিব যে পঢ়াৰ উপৰি ধৰক নিজৰ জীৱনৰ চাকৰি কৰা বা বিজনেছ ব্যৱসায় কৰা যি ধৰণৰ হওক সেইবোৰ ওপৰত যে সমাজৰ এটা দায়বদ্ধতা আছে সৰুৰ পৰা ল'ৰা ছোৱালীবোৰ শিকাব লাগিব চাফাই অভিযান বা সৰু সুৰা কাম এইবোৰ যে কৰিব লাগে হেৰি কৰিব লাগে সৰুৰ পৰা যেতিয়া তাহাঁতক আমি ডেভেলপ কৰিম দেখিব সেই ল'ৰাটো বা সেই ছোৱালীজনীয়ে কেতিয়াও মানে তেওঁ কলেজত বা স্কুলত বা কলেজত গৈ বেয়া বস্তুৰ ওপৰত তেওঁ ধাউতি নাখায় কাৰণ তেওঁ সদায় মাইণ্ডছেটত এটা বস্তু থাকে সেইটো সদায় ক্ৰিয়া কৰে আৰু প্ৰত্যেকজন ব্যক্তি আজি চাওকচোন আমি 10 টকা আমি ধৰক দিনটোত আমি 500 টকা কমাইছোঁ কোনোবাই 300 টকা কমাইছে 200 টকা কমাইছে এইটো আমাৰ দায়িত্ব এটা ধৰক তাৰে আমি এটা 1% 100 টকা এটা আমি এটকা এটা আমি ধৰক সমাজৰ কাৰণে আমি খৰচ কৰিব পাৰোঁ কিন্তু আমাৰ দায়িত্ব সেইটো এনেকুৱা হৈ গৈছে আমি ল'ৰা ছোৱালীকে শিকাইছোঁ যে 100 টকাটোৱে মূল আমি কাকো নিদিওঁ সেইটো আৰু আপুনি একদম ফেক্ট এইটো আপুনি নিজৰ ঘৰখন বা নিজৰ হেৰিটো দেখিলে আপুনি গম পাব প্ৰত্যেকে যদি নিজৰ দুৱাৰমুখটো চাফা কৰি ৰাখে গোটেই গুৱাহাটীখনেই চাফা হৈ যাব প্ৰত্যেকখন যদি মানুহে প্ৰত্যেকখন দোকানীয়ে যদি আমি নিজৰ খালী দুৱাৰমুখটো আমি 2.5 ফুট 3 ফুট নিজৰ দোকানৰ হেৰিটোত 2.5 ফুট বা 3 ফুট আছে সেই 2.5 ফুট 3 ফুট আমি যদি ডেইলি ঝাৰু দি ডেইলি পৰিষ্কাৰ কৰি ৰাখোঁ গোটেই গুৱাহাটীখনে চাফা হৈ যাব নাই নাই সেইটোতো ডাঙৰ কথা হৈছে আমাৰ মানে কি এৱাৰনেছবোৰ নাই এৱাৰনেছবোৰ আমাৰ কমি গৈছে আমি ধৰক খাই আমি পাৰিলে আমি নিজৰ ঘৰখন নিজৰ আমি বেডৰুমটো বাহিৰে আমি য'তে ত'তে পেলাওঁ নিজৰ ঘৰখনৰ বাহিৰে নিজৰ বাকী আমি ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে মানে গোটেই আমাৰ দুনীয়াখনে আমাৰ ডাষ্টবিন নিচিনা হৈ যায় আমি মানে য'তে ত'তে আমি আপুনি ঘৰত চাব আপুনি গৈ পেলাই তামোলৰ পিকৰ পৰা আদি কৰি প্ৰথমতে মানে গোটেইখন আপোনাৰ আমি নাইকিয়া কৰিম তো সেইবোৰ এটা সামাজিক দায়বদ্ধতাতে পৰে চাওঁ লাহে লাহে যদি সেইবোৰতো আমি কিবা পদক্ষেপ ল'ব পাৰোঁ কোনোবা সংস্থাৰ লগত এক হৈ বিবৰুৱা কেঞ্চাৰ ইনষ্টিটিউট এতিয়া ধৰক তেওঁলোকক যিখিনি নহয় এতিয়া ধৰক যিখিনি পেচেণ্ট আছে সেইসকলক চৰকাৰে খাদ্য যোগান ধৰে পেচেণ্টসকলৰ কাৰণে সেই ব্যৱস্থাটো আছে কিন্তু যিসকল অভিভাৱক আহে তেওঁলোকৰ অৱস্থাটো খুবেই বেয়া খুব মানে আপোনাৰ দুখ লগা অৱস্থা হৈ যায় তেওঁলোকৰ চলিব টকা নাথাকে আমিতো ধৰক টকা পইচা দি তেওঁলোকক হেৰি কৰিব নোৱাৰা হ'ব কিন্তু চিকিৎসা আমি হয়তো টকা পইচা দি তেওঁলোকক মানে প্ৰথম অৱস্থা সহায় কৰিব নোৱাৰিব পাৰোঁ কিন্তু ধৰক যিখিনি পেচেণ্ট আহে তেওঁলোকক যদি আমি দিনৰ খোৱাটো আমি ফ্ৰী তেওঁলোকক যোগান ধৰিব পাৰোঁ বিনামূল্যে খোৱাটো আমি যোগান ধৰিব পাৰোঁ সেইটো আমি ভাবোঁ যে অলপমান হ'লেও তেওঁলোকক এটা সকাহ পাব যে গোটেই পেচেণ্টৰ লগত দিনভৰ দৌৰি ফুৰে ক'ত খাম ক'ত নাখাম তেওঁলোকে এটা হেৰি নাপায় গতিকে এই আমাৰ ধৰক আমি ভেনৰ থ্ৰুদি হওক বা আমি তাত চেণ্টাৰ প্লেচ কৰি হওক যদি আমি তেওঁলোকক যোগান ধৰিব পাৰোঁ অলপমান এসাঁজ খোৱাটোৱে হওক আমি ভাবোঁ যে সেইটো অলপমান তেওঁলোকৰ এটা সকাহ পাব আৰু এই পদ্ধতিৰে আমি ধৰক আৰু বিভিন্ন পদক্ষেপ আমি লৈ যাব পাৰিম আগলৈ হয় কেঞ্চাৰ চাওক অসমটো আসামটো কেঞ্চাৰ জ'ন কেঞ্চাৰটোৰ কাৰণে আমাৰ মানে ইনিচিয়েল লেভেলৰ পৰা কিছুমান বস্তু বন্ধ কৰিব লাগিব এইটো ফেক্ট এইটো আপোনাৰ অকল মানে হেৰি বুলি নহয় গুটখা এইবোৰ ধপাত আপোনাৰ তামোল পাণ এইবোৰৰ পৰাতো আপোনাৰ মানে কি এইবোৰ প্ৰথম মানে হেৰি কেঞ্চাৰ তাৰ লগতে আমাৰ পলিউশ্যনটো আছেই পলিউশ্যনৰ পৰা আমাৰ বহুতখিনি কেঞ্চাৰ হয় আমাৰ পানীৰ পৰা হয় বহুতখিনি হেৰি আৰ্ছেনিক আছে গতিকে এই বস্তুবোৰ ধৰক চৰকাৰে পদক্ষেপ ল'ব লাগিব কিন্তু ধৰক এতিয়া ধপাত হেৰি ধৰক অসমৰ ৰাজ্যৰ কাৰণে এইবোৰক একেবাৰে নিৰ্মূল কৰা হয়তো সম্ভৱপৰ নহ'ব কিন্তু পৰ্যায়ক্ৰমে হয়তো চৰকাৰে যদি ব্যৱস্থা লয় এটা টাইমত মই ধৰক আমাৰ নতুন জেনেৰেশ্যনটোৱে যিখিনি জেনেৰেশ্যন পাৰ হৈ গ'লতো পাৰ হ'লেই এতিয়া নতুন জেনেৰেশ্যন যিবোৰ ধৰক আহিছে তেওঁলোকে হয়তো এটা টাইমত এই বস্তুবোৰ নাখাবগৈ আৰু তেতিয়াই হয়তো ছ'চাইটিৰ পৰা এই বস্তুবোৰ ধৰক ইৰেডিকেট হৈ যাব যুটিও আছে আমাৰ প্ৰচাৰ সম্পাদকো আছে সম্পাদিকা তেওঁলোকেও ক'ব সংগঠনটোৰ বিষয়ে কেনেকৈ আমি আগুৱাই লৈ যাম হয়তো সংগঠনটো কেনেকৈ আগুৱাই লৈ যাম চবৰে সহযোগ লাগিব প্ৰথম আমাৰ ৰাইজৰ সহযোগ লাগিব প্ৰথমতে দাদাই ক'লে এতিয়া যে আমি হেল্থ কেম্প এটা অনুষ্ঠান মানে পাতিব ওলাইছোঁ হেল্থ কেম্পটো আমাৰ 22-23-24 আছিলে 22-23-24 তাৰিখৰ তাত আমি বিনামূলীয়া চিকিৎসা শিবিৰ এটা আয়োজন কৰিছোঁ তাত ডক্টৰ থাকিব পেৰামেডিকেল ষ্টাফ থাকিব আমাৰ তাত ধৰক যিখিনি ৰোগী আমাৰ অম্বুবাচী মেলালৈ আহিছে বাহিৰৰ পৰা তেওঁলোকৰ কিছুমান সৰু বুলি ক'লে মানে বৃহৎভাৱে মানে সেইখিনি অসুবিধাত ভুগিছে ধৰক ভুগিব পেটৰ বিষ মূৰৰ বিষ তেনেকুৱা আমি সৰু কিছুমান মেডিচিন আমি হেৰি কৰিম তাত আমাৰ ডক্টৰ থাকিব যিখিনি মানে ধৰক
প্ৰাথমিক চিকিৎসা বুলি যিখিনি কোৱা হয়, প্ৰাথমিক চিকিৎসা সেইখিনি আমি তাত মানে উপলব্ধি কৰিম আৰু আমাৰ সাধ্য অনুসৰি, যিহেতু বহুত দৰ্শকো বহুত বেছি হ'ব, ভিৰো হ'ব সেই অনুপাতে। তথাপিও তাৰ মাজেৰে আমি সহায় পাইছোঁ, অলৰেডি আমি বহুতখিনি মানুহৰ পৰা সহায় পাইছোঁ, গতিকে সেনেকৈ ভাবিছোঁ আগুৱাই যাম। তাৰ নেক্সট আমাৰ হ'ব বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, দাদাই কৈছে গোটেইখিনি বুজাই পেলাই, তাত আমি এটা খাদ্য শিবিৰ এটা মানে পাতিম বুলি ভাবিছোঁ বিনামূলীয়াকৈ। তাৰ ধৰক যিখিনি পেচেণ্ট অলৰেডি বি বৰুৱাত আছে তেওঁলোকে পাই থাকে, কিন্তু এডমিট হোৱাখিনি দেই, কিন্তু এনেকুৱা পেচেণ্ট বহুত আছে, ধৰক কেমৰ পেচেণ্ট আছে, বাকী এডমিট হোৱা নাই, ডেইলি চেকআপত গৈছে বা তেওঁলোকে তাত কেম'থেৰাপি লৈছে, লগত তেওঁলোকৰ অভিভাৱকসকল আহিছে, সেইখিনি মানুহক প্ৰথমতে টাৰ্গেট কৰিম, কাৰণ তাত থকা মানুহখিনি অলৰেডি খোৱাখিনি পাব পেচেণ্টখিনিয়ে। যিখিনি বাহিৰত থকা পেচেণ্ট আছে এডমিট হোৱা নাই, তেখেতসকলক আমি বিনামূলীয়া খোৱা এটা যোগান ধৰিম বুলি ভাবিছোঁ। আমি ইতিমধ্যে বহুত মানুহৰ পৰা সঁহাৰিও পাইছোঁ সেইটো ক্ষেত্ৰত। তাৰ পিছৰ পৰ্যায়ত দীপজ্যোতিয়ে জানিব ভালকৈ, তেখেতে কিছুমান প্লেনিং কৰিছে, দাদাইও কিছুমান প্লেনিং আপোনালোকক কৈছে, সেই অনুপাতে আমি এনেকৈ আগবাঢ়িম বুলি ভাবিছোঁ। প্ৰথম কথা আপোনালোকৰ সহায় সহযোগ লাগিব আৰু আমাৰ ৰাইজৰো, অসমবাসী ৰাইজৰো সহায় সহযোগ লাগিব সেইটো ক্ষেত্ৰত। যিখিনি পদক্ষেপ লোৱা হৈছে ইতিমধ্যে আপোনালোকক জনালে আমাৰ সম্পাদক ডাঙৰীয়াই। প্ৰথম অৱস্থাত আমি তেনেকৈ চিকিৎসা শিবিৰৰে আমি ৰাইজৰ মাজলৈ যাম বুলি ভাবিছোঁ। তাৰ পিছত আজিকালি দেখা যায় গোটেই আমি যিবিলাক শাক পাচলি আমি খোৱাৰ বাবে ব্যৱহাৰ কৰোঁ, সেইবিলাকতো চব যথেষ্ট পৰিমাণৰ ৰাসায়নিক দ্ৰব্য দি উৎপাদন কৰা হয়। তাৰ বাবেও যুৱ বাহিনী অসমে আমাৰ ল'ৰাবিলাকক, যিবিলাক নিবনুৱা ল'ৰা আছে, আমাৰ খেতিয়ক বা যিখিনি আছে, বহুত ক্ষেত্ৰত আমি দেখা পাইছোঁ যে কিছুমান ঠাইত এনেকুৱা আছে, মাটিবিলাক এনেই পৰি আছে, তেওঁলোকৰ হাতত আচলতে চৰকাৰী সা সুবিধাখিনিও পৰা নাই আৰু তেওঁলোকৰ টকা পইচাৰো যথেষ্ট অভাৱ, তেওঁলোকে ভালকৈ খেতিখিনি কৰিব পৰা নাই। তেনেকুৱা অঞ্চলত আমি ইতিমধ্যে চিলেকশ্যন কৰিছোঁ। দৰং জিলাৰ এখন ঠাই আমি চিলেকশ্যন কৰিছোঁ, য'ত মানে আমাৰ থলুৱা অসমীয়া কৃষকে খেতি কৰি আছে, কিন্তু তেওঁলোকে অৰ্থৰ অভাৱ আৰু চৰকাৰী সুবিধাৰ অভাৱত তেওঁলোকে বিশেষভাৱে আগবাঢ়িব পৰা নাই, কেৱল নিজৰ খোৱাখিনি বনাই আছে। তেওঁলোকে ইতিমধ্যে অৰ্গেনিক পদ্ধতিতে কৰে, জৈৱিক পদ্ধতিতে কৰে। তেওঁলোকক আমি যিমান পাৰোঁ অসম চৰকাৰৰ জৰিয়তে, যিখিনি আমি কৃষি বিভাগৰ জৰিয়তে আমি লগ লাগি যিখিনি সা সুবিধা দিব পাৰোঁ, প্লাছ যুৱ বাহিনী অসমৰ জৰিয়তে কিছুমান যদি আমি যুৱক নিয়োগ কৰিব পাৰোঁ, তেনেকৈ পাচলি উৎপাদনৰ ক্ষেত্ৰতো আমি আগবাঢ়িম বুলি ভাবিছোঁ। আৰু ৰাসায়নিক দ্ৰব্য থকা পাচলি খাই একচুৱেলি তেনেকুৱা ধৰণৰ বস্তুটো যথেষ্ট ধৰণৰ বেমাৰ আজাৰ হয়, কেঞ্চাৰৰো কাৰক হয় সেইবিলাক। আৰু তাৰপিছত মই আৰু এটা কথা ভাবোঁ, যুৱ প্ৰজন্মক যথেষ্ট ক্ষতি কৰি আছে সুৰাই, মদে। কাৰণ আজি দেখা পাব আপোনাৰ যিমানবিলাক অপৰাধ সংঘটিত হয়, বেছিভাগ সুৰাসক্ত অৱস্থাত হয়। আজি যদি বিহাৰৰ চৰকাৰে যদি সুৰা নিষিদ্ধ কৰিব পাৰে, হয়তো অসম চৰকাৰে কৰিব নোৱাৰাটো কোনো ধৰণৰ ডাঙৰ কথা নহ'ব বুলি ভাবোঁ। ইতিমধ্যে সুৰা নিষিদ্ধকৰণৰ কাৰণে বিভিন্ন দল সংগঠনে আন্দোলনো কৰিছে আৰু যথেষ্ট ধৰণৰ তেওঁলোকে কাৰ্যসূচী লৈ আছে অসমত বিভিন্ন সংগঠনে। তাৰ মাজত ভাবিছোঁ আমিও চৰকাৰলৈ এটা আবেদন জনাম যে অসমখন সুৰামুক্ত হিচাপত, ৰাজ্য হিচাপত গঢ়ি তোলক। তেতিয়া অন্ততঃ আমাৰ নৱপ্ৰজন্ম, যেনেকৈ আজি ড্ৰাগছৰ প্ৰতি আসক্ত হৈ গৈছে, ড্ৰাগছটোতো আপোনাৰ চোৱাং বেহাত চলি আছে, কিন্তু আপোনাৰ দেখা পাইছোঁ যে কাঠফুলাৰ নিচিনা আমাৰ ৱাইন শ্বপবিলাক আহি গৈছে, য'তে ত'তে ৱাইন শ্বপ। গতিকে সেই বিষয়ে অসম চৰকাৰে এটা কঠোৰ পদক্ষেপ ল'ব লাগিব বুলি সেইটো আমি আহ্বান জনাম। হয়, আমি দেখিছোঁ তেনেকৈ, আমি নিজেও প্ৰত্যক্ষ কৰিছোঁ। পৰাপক্ষত কিছুমানক আমি বুজাইছোঁ, যাক আমি চিনি পাওঁ। সকলোকে আমি পোৱাটোও সম্ভৱ নহয়। এই ক্ষেত্ৰত আমি সজাগতা শিবিৰ নিশ্চয় পাতিম। সজাগতা শিবিৰৰ বাবেও আমি চিন্তা কৰিছোঁ। তাৰ বাবে অভিভাৱকসকলৰ কিছু সহযোগ লাগিব আৰু স্কুল কৰ্তৃপক্ষসকলৰ সহযোগ লাগিব। আৰু বিশেষ কথা যে সুৰা বন্ধ কৰিব পাৰে চৰকাৰে, তেওঁলোকে যদি সদিচ্ছা প্ৰকাশ কৰে অসমখন সুৰামুক্ত হ'ব এদিন। যদি বিহাৰ চৰকাৰে পাইছে, অসমে নোৱাৰা কোনো কাৰণ নাই। ধন্যবাদ।